আজি মানে নদীৰ পাৰত আহিছিলোঁ তো এনেই থকাতকৈ মানে ব্লগ এটা বনাই দিওঁ বুলি ভাবিছোঁ। তো ইয়াৰে কিছুমান বস্তু দেখাম, তো ভিডিঅ'টো চাওক আৰু এনজয় কৰক। এইবিলাক হৈছে পথাৰ, মানে এইবিলাকত এতিয়া গৰুবিলাক চাৰে মানে ঘাঁহ চাহ খুৱাই। তাৰপিছত ইফালে নদীটো, এইখন হৈছে জাল, মানে ঘাট জাল। জালখন নাই এতিয়া, নদীত পানী নাই কাৰণে। তো দুদিনমান আগত আছিল পানী থাকোঁতে, এতিয়া মাছো নাই যিহেতু, সেইবাবে জালখনো নাই, মানে এতিয়া মানুহো নাই। তো এইখন তোমাৰ ইফালে নদীটো, ইফালে মানে আগতে খেতি চেতি কৰিছিল, কিন্তু এতিয়া মানে খেতি চেতি উঠালেতো, তো এতিয়া গৰু চৰু দিয়ে। তো ইফালে আমাৰ নদীটোৰ নাম নাজানো বাৰু, বাট দেখাই আছোঁ, তো চাই থাকক। ইফালে মানে গাইছ দূৰলৈ মানে পথাৰ, এতিয়া ক'তো ঘৰ নাই, মানে সেইফালে চাপৰি বুলি কয় আৰু। তো ইফালে মথাউৰিটোত সিফালে চব ঘৰ আছে, ইফালে মানুহবোৰে চব খেতি কৰে। তো এয়া খাওক। তো গাইছ মানে এইবিলাক হৈছে গৰা খহি গৈছে নদীটো, মানে আগতে বহুতেই আগৰ পৰা আছিল। তো এইবিলাক এতিয়া গৰা খহি গৈছে, মানে বহুত সহায় লৈ গৈছে। তো গাইছ সৌ আগত আছে এখন শ্মশান, মানে মানুহবোৰ তাতে থয় আৰু মৰিলে। তো সেইফালে থয়, গৰুবোৰে দেখিছে, তো তাতে সেইবোৰ কৰা হয়। গাইছ এটা বস্তু দেখাই আছোঁ চাওক, এইবিলাক চব পথাৰ মানে। তো গাইছ এই গছডাল চাওক, বিখ্যাত গছ মানে, আৰু মানে অলপমান খহি গ'লে মানে গছডাল বেয়া কৰি যাব। ইফালে বৰ্তমান গৈ আছোঁ নদীৰ পাৰে পাৰে, নদী মই নদীৰ মাজত, মানে তো সিফালেও পানী আছে, ইফালেও পানী, মানে মাজতে এইখিনি মানে তৰ, মানে সৰু ঠাই। তো ইয়াৰ মাজত আহিছোঁ, মানে ইমান পানী নাই, মানে সেইবাবে আহিছোঁ। এনজয় কৰোঁ। মই মানে গৰু নিব আহিছিলোঁ, মানে কেছটো হৈছে এই, তো আমাৰ গৰু এইকেইটা, এইটো আমাৰ সৰু চানা এইটো। তো ইফালে চাওক, সেউজীয়া চব। তো গাইছ সেইবিলাক হৈছে চাও, মানে সেইটো ভিডিঅ'ত এটা ভিডিঅ' বনাইছোঁ বাৰু ইয়াৰ ওপৰত। তো চোৱা নাই যদি ডেছক্ৰিপশ্যনত চাব। ঐ তো মই দৌৰি আহি আছোঁ মানে দেখাবলৈ। তো এইবিলাক হৈছে চাও, তো চাওক, মানে এইবোৰ চাও, মানে এইবিলাক মানে চাও। তো এয়া মোতকৈও চোৱা গাইছ, বহুত ডাঙৰ, মানে মই বাৰু এতিয়া মাজত সোমাইছোঁ, তো মোক দেখা পোৱা নাই বাহিৰৰ পৰা। তো ইফালে এনেকুৱা চাও, তো যাৰ মাজত মই মানে আজি ইফালে বাৰু মুকল, তো ইফালে এইখিনিত নাই বাৰু। তো মানে ইফালে আছে আকৌ চাওক,
তো ইফালে আমাৰ নদীটো, তো সেইফালে আমাৰ লোক কেইজনৰ আছে গৰু নিব আহিছে। তো ইফালে এনেকুৱা আৰু মই আহিছিলোঁ মানে গৰু নিবলৈ। তো মানে ৰেগুলাৰ আমি এনেকৈ থাকোঁ আৰু গাঁৱৰ ল'ৰাটো, তো গৰু চৰু নিয়া এনেকৈ আৰু। তো ভিডিঅ'টো কেনে হ'ল কমেণ্ট কৰিব এটা প্লিজ। তো মানে ভিডিঅ'টো এনেই আহি থকাতকৈ বনাই দিলোঁ, তো গৰু নিবলৈ আহিলোঁ। তো ভিডিঅ' চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, এণ্ড ৰেগুলাৰ ভিডিঅ' দিব লাগে যদি কমেণ্ট কৰক। তো এনেই আৰু এনেকুৱা ভিডিঅ' আহি থাকিব। তো আজিলৈকে বাই, এণ্ড এটা প্লিজ লাইক কৰি দিয়ক গাইছ, মানে বহুত কষ্ট হৈ আছে ন, আৰু চেনেলটো চাই মানে বহুতে ছাবস্ক্ৰাইব নকৰে। তো ছাবস্ক্ৰাইবটো কৰি দিয়ক, মানে বহুত কষ্ট হয় ন এনেকৈ ভিডিঅ' বনাওঁতে। তো আজিলৈকে বাই, এণ্ড জয় অসম। তো শুভৰাত্ৰি।